हेलो एंड वेलकम बैक टू माई चैनल ट्रेवल फूड टीवी इंडिया। तो आज सीजन 4 तो सीजन 4 की देखाऊँ ताके चाइছোঁ কি দেখাম এয়া চাওক এয়া সাগৰ মৰ্নিং 6টা বজাত আমি সাগৰৰ পাৰত কি মজা লাগিছে ঐ এয়া চাওক ৰাতিপুৱা দোকান খুলিলেই চাওক বৰ সুন্দৰ লাগিছে পৰিৱেশটো খুব ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আৰু এয়া চাওক মানুহ আহিলে আৰু এয়া আমাৰ অৰূপ ঠাণ্ডা লাগিছে তাৰ ঠাণ্ডাত কপি কপি আছে মই ৰাতিপুৱা গা ধুলোঁ সেইটো কাৰণে মোৰ ইমান এটা খাছ ঠাণ্ডা লগা নাই তো চাওক ভিডিঅ'টো গাইজ আমি ভৰতৰ লগত আহিছোঁ এয়া সাগৰৰ পাৰত একদম আৰু এনজয় আৰু ভৰিকেইটা ইমান ঠাণ্ডা ৰাতিপুৱা ভৰিকেইটা তিয়াবলৈ মন যোৱা নাই কিন্তু আৰু কি কৰিব তিয়াবতো লাগিবই কিন্তু তথাপি হাফ পেণ্ট পিন্ধি আহিছে দেই হাফ পেণ্ট পিন্ধি আহিছোঁ এয়া চাওক হাফ পেণ্ট পিন্ধি আহিছোঁ দম আছে ন ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আহিছোঁ টাইম লেপছ এয়া আমাৰ অৰূপ অসম গুড মৰ্নিং আমি ভৰিকেইটাকে আমি তিয়াওঁ আৰু ন নে কি কোৱা দেখাত পানী বেছি ৰ'ব কি হৈছে জানে নাই সাগৰখন যে দেখিছে ইয়াত বেছি দূৰ নহয় দেখোন ওচৰতে কিমান খোজ মাৰি আহিছো মাত্ৰ 4 খোজ গৈছো 4 খোজ মাৰোতে দেখোন পাৰ হলো এনেই সাগৰ বুলি কৈছে বেছি হ'ল আমাৰ দেখোন পিছফালৰ পুখুৰীটোতকে দেখোন সৰু মাছ মাৰিব পাৰি দেখোন মাছ মাৰি আছে দেখোন এনে এইবিলাক ঢৌ গম পাইছে এইকণলৈকেহে আছে এইকণলৈকেহে আছে মিউজিয়ামলৈ অহা নিচিনা লাগিছে নহয় দেই নহয় এনেকে নহ'ব দেই নাই कितना दाम है इसका प्राइस कितना है 80 रुपीज इसका ये कौन सा पाबदा मच्छी है क्या नाम पाबदा मच्छी है और इसका प्राइस इसका 350 तो इसका है 150 का है ये तो केकड़ा है ना 80 का है 50 का छोटा वाला 50 का 80 का गाइस मासे बेचिब पाओ देखो माछ लगे बेचिब पाओ देखो बहुत अच्छा लगा आपसे मिल गया तो कितने दिन से है ये दुकान हो गया हम लोग का 20 साल से 20 साल से वही दुकान है 20 বছৰৰ পৰা মানে ট্ৰেভেল এণ্ড ফুড টিভি ইণ্ডিয়াত আজি মই ফুড এক্সপ্ল'ৰ কৰিম বিভিন্ন ফুড লৈ আহিছোঁ এয়া হৈছে এয়া দেখক মিছা মাছ মিছা মাছ নহয় জানো নেক্সট আছে এইটো কি এটা মিছা মাছ ডাঙৰ মিছা মাছ ডাঙৰটো কফি লগুচা খাই যাওঁ কেনেকুৱা মুখটো নলগাব গাড়ী কফি এটা মই খাই থোৱা আছে কফি এইটো কি
এইটো একে মিছা মাছ এইটো আনন্দ মেঘৰ বেছি যদি মিছাকৈ কথা কম বেয়া নাপাব, কাৰণ ইয়াৰ প্ৰভাৱ বুলিয়ে ভাবিব হা। ঠিক আছে, মিছা মাছৰ লগত গাখীৰৰ চাহ কম্বিনেশ্যন আচৰিত। এতিয়া এইটো মাছ খাম, আৰু সৰু মিঠাটো খাই চাওঁ কেনেকুৱা। আচৰিত লাগিছে আৰু খাই চাওঁ মিছা মাছৰ লগত। গাইজ, কলকাতা ৰাইডৰ চতুৰ্থ আৰু ফাইনেল এপিছ'ড ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভাল পাইছে, গোটেই চাৰিওটা এপিছ'ড যদি ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব মোৰ চেনেল ট্ৰেভেল এণ্ড ফুড টিভি ইণ্ডিয়া। বিভিন্ন অসুবিধাত থকাৰ বাবে ভিডিঅ'টো গ্ৰেজুৱেলি শেষ কৰিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিছোঁ আপোনালোকক। আৰু ইয়াৰ পিছতে এটা সৰু ফুটেজ দেখাই আছোঁ। আমি কলকাতাৰ পৰা যেতিয়া ঘৰলৈ ঘূৰি আহিছিলোঁ তাৰ এটা সৰু ফুটেজ এটা আপোনালোকৰ সন্মুখত এতিয়া উপস্থাপন কৰিবলৈ লৈছোঁ। আপোনালোকে চাই যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। तो फ्रेंड्स, आज छागदा में हम लोग जब आ रहे थे कोलकाता से वो मालदा तक आ रहे थे, तभी रास्ते में ये भाई साहब मिला। भाई साहब, आपका नाम? मेरा नाम है हृदयानंद शर्मा। दयानंद शर्मा है। आपका घर यहीं पर ही है ना? हाँ, मैं बिलोंग्स करता हूँ बिहार से। हाँ, हाँ। कलकत्ता में मेरे पूर्वज लोग आए थे, तब से हाँ। कलकत्ता में ही हूँ। तो आपका शॉप ये है? बगल में शॉप है। ये शॉप है। तो बहुत अच्छा लगा आपसे मिलके। भाई साहब ने चाय भी पिलाया, बहुत सुंदर से आया था। और मुझे मौका मिला इनको खातिर करने का, वो भी बड़े दिन के दिन। हाँ, आज 25 दिसंबर है। कभी आसाम आओगे तो ज़रूर मिलेंगे। हाँ, पक्का आसाम मिलेंगे। आना, बहुत सुंदर सुंदर प्लेस है वहाँ पे। काजीरंगा है, वन हॉर्न राइनो है, सब कुछ है, हम लोग दिखाएंगे, ये हम वादा रहा। ठीक है गाइस।